57 সংখ্যক বড়ো সাহিত্য সভাৰ নিখিল নতুনকে কম দেই 57 সংখ্যক নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশনত অংশগ্ৰহণ কৰি মই সংগঠনটোলৈ শুভেচ্ছা জ্ঞাপন কৰোঁ আৰু ইয়াত আমি ভাৰতবৰ্ষৰ বৰ্তমান তিনিটা বিশেষ ক্ৰছ ৰোডত আমি আছো এটাটো হ'ল যে বিকশিত ভাৰতৰ ফালে যাত্ৰা আমি এটা উন্নয়নৰ ক্ষেত্ৰত বহুত ডাঙৰ ট্ৰান্সফৰমেশ্যনৰ মাজেদি গৈ আছো 2 নম্বৰ এনইপি আমি ইমপ্লিমেণ্ট কৰিছো তাতো এটা ট্ৰান্সফৰমেশ্যন হৈ আছে 3 নম্বৰ মানৱ জাতি হিচাপে পৃথিৱীৰ যি টেকনলজি শিফট হৈছে আৰ্টিফিচিয়েল ইন্টেলিজেন্সে যেনেকৈ আমাক প্ৰভাৱিত কৰিছে তাতো আমি এটা ট্ৰান্সফৰমেশ্যনৰ মাজত আছো আৰু এই ট্ৰান্সফৰমেশ্যনৰ পৰ্যায়ত আমি নলেজ আৰু স্কিল এই দুইটাক ইন্টিগ্ৰেট কৰা দুইটাক কম্বাইন কৰিব পাৰিলেহে আমাৰ এম্পাৱাৰ্ড হ'ব আৰু তাৰ কাৰণে মই মুকলি আহ্বান জনাইছো যে স্কিলক এডুকেশ্যনৰ এটা ইন্টিগ্ৰেল পাৰ্ট কৰি ল'বৰ কাৰণে আৰু ইয়াত মই ইনষ্টিটিউশ্যনখনলৈ বাট চাই থাকিব নালাগে শিক্ষকলৈ বাট চাই থাকিব নালাগে ষ্টুডেণ্টৰ পৰাই ইনিচিয়েটিভ হ'ব লাগে আৰু তাৰ কাৰণে ভাৰত চৰকাৰে স্বয়ং পৰ্টেলৰ যোগেদি প্ৰায় 14,000 বিভিন্ন কোৰ্চ তেওঁলোকে এভেইলেবল কৰিছে এতেকে ছাত্ৰ-ছাত্ৰীয়ে তাৰ পৰা যিকোনো কোৰ্চ পিক আপ কৰি অনলাইন লাৰ্ণিঙৰ জৰিয়তে তেওঁলোকে নলেজ প্লাছ স্কিল দুইটাই আয়ত্ত কৰিব পাৰে